তেজপুৰত অবৈধ সুৰাৰ ৰমৰমীয়া বেহা কাৰ তত্ত্বাৱধানত চলিছে এই অবৈধ সুৰাৰ ব্যৱসায়। তেজপুৰৰ নিকটৱৰ্তী অঞ্চল বাঁহবাৰী বাগিচাৰ ঘনশ্যাম চেণ্টাৰৰ ঠিক কাষতে থকা অসম ঔদ্যোগিক সুৰক্ষা বাহিনীৰ পিছফালে স্থানীয় মৃদুল শইকীয়া ওৰফে বিতুল নামৰ এজন ব্যক্তিয়ে অবৈধভাৱে সুৰা বিক্ৰী কৰি অহাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। বিয়ের হবো বিয়ের কোনটো আছে ভিতৰত হ'ব তৎপাতে হ'ব ষ্টক হ'ব নাইট্ৰজেন হ'ব আৰু হাৰ্ড ড্ৰিংকছৰ ভিতৰত হাৰ্ডটো নাইট্ৰজেন হ'ব এই চাইছে নালাগে ৰয়েল ষ্টিক আছে আৰ এছ আছে ৰয়েল চেলেঞ্জ আৰ এছটো নাই আৰ এছ গ্ৰীণ আছে হাফ ৰয়েল গ্ৰীণটো কিমান কেইটকা 300 হাফটো দীৰ্ঘদিনৰ পৰা ব্যক্তিজনে সুৰাৰ অনুজ্ঞাপত্ৰৰ অবিহনে নিজকে এজন বিজেপিৰ সক্ৰিয় সদস্য বুলি চিনাকি দি অবৈধভাৱে সুৰাৰ ব্যৱসায় চলাই অঞ্চলটোৰ লগতে উঠি অহা যুৱ প্ৰজন্মক ধ্বংসৰ পথলৈ ঠেলি দিছে। দোকানৰ ঠিক কাষতে লাগি থকা AISF কেম্পৰ বিষয়াসকলকো মেনেজ কৰি থকাৰ অভিযোগ উঠিছে। এই বিষয়ে বাতৰি পৰিৱেশন কৰিব বিচৰাৰ বাবে দ্য তেজপুৰৰ এডমিন লক্ষ্যজিৎ বৰাক বিভিন্ন ধৰণৰ দাবী ধমকি আৰু মিছা বদনাম দি বিষয়টো গাপ দিয়াৰ চেষ্টা কৰে। অবৈধ সুৰা ব্যৱসায়ী মৃদুল শইকীয়া ওৰফে বিতুলৰ লগত তেজপুৰৰ বহু কেইজন নামী দামী ব্যক্তি জড়িত থকাৰ লগতে অসম ঔদ্যোগিক সুৰক্ষা বাহিনীৰ সেনাও জড়িত থকাৰ প্ৰমাণ আমাৰ হাতত আহি পৰিছে। মন কৰিবলগীয়া কথাটো হ'ল যে অসম ঔদ্যোগিক সুৰক্ষা বাহিনীৰ কাষত কেনেদৰে এই ব্যৱসায়ীজনে সুৰাৰ অনুজ্ঞাপত্ৰৰ অবিহনে অবৈধভাৱে সুৰাৰ ৰমৰমীয়া বেহা চলাই গৈছে। কোন কোন জড়িত আছে এই অবৈধ সুৰাৰ ৰমৰমীয়া বেহাত? কিমান দিনলৈ চলিব অবৈধ সুৰাৰ ব্যৱসায়ী মৃদুল শইকীয়া ওৰফে বিতুলৰ মইমতালি? আৰক্ষীয়ে এই বিষয়ে কি ভূমিকা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব। ব্যুৰো ৰিপৰ্ট দ্য তেজপুৰ। ন চিন্তাৰে ন পৰিকল্পনাৰে সকলোতকৈ অলপ পৃথকভাৱে আপোনালোকৰ মাজলৈ দ্য তেজপুৰ সত্যৰ সন্ধানত আমি উপলব্ধ সামাজিক মাধ্যমৰ সকলো পৃষ্ঠাত।